তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক সমিতি সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত গোলাঘাট জিলাৰ তৃণমূল কংগ্ৰেছৰ সৌজন্যত দেৰগাঁৱৰ লাওভগা তিনিআলিত অসম তৃণমূল কংগ্ৰেছৰ নেতৃত্বত এক যোগদান কাৰ্যসূচী বিভিন্ন দলৰ পৰা অৰ্ধশতাধিক ব্যক্তিয়ে যোগদান কৰে। এই যোগদান কাৰ্যসূচীত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই বিজেপি চৰকাৰ আৰু কংগ্ৰেছ দলক তুলাধনা দিয়ে। ৰিপুণ বৰাই কয় যে বিজেপি চৰকাৰ দুখীয়াৰ তেজ হোহা দল, কংগ্ৰেছ দল হৈছে বিশ্বাসঘাতকৰ দল। ৰাইজে জয় কৰে কংগ্ৰেছ প্ৰাৰ্থীক, কিন্তু এৰাতিৰ ভিতৰতে বিজেপিৰ পৰা টকা লৈ বিজেপিত যোগ দিয়ে। বৰাই লগতে কয় যে মাটি মানুহৰ চিন্তা কেৱল তৃণমূল কংগ্ৰেছে কৰে। আগন্তুক পৰ্যায়ত নিৰ্বাচনত বিজেপি উৎখাত কৰি তৃণমূল কংগ্ৰেছত জয় কৰিবলৈ অনুৰোধ জনায়। মৃণাল শইকীয়া বুলি কথা নাই। মৃণাল শইকীয়াও এনেকুৱা সাংঘাতিক ছুপাৰমেন বা ছুপাৰষ্টাৰ নহয় যে তেওঁৰ সমষ্টিত আমি আহিব নোৱাৰিম, টক্কৰ মাৰিব নোৱাৰিম। তেওঁ এজন সাধাৰণ মানুহহে। ৰাইজে যেতিয়া নিবিচাৰিব, মৃণাল শইকীয়াতকৈ হাজাৰ গুণ সাংঘাতিক ছুপাৰমেন নাপাত্তা হৈ গৈছে। গতিকে আমাৰ আজি আমি গোটেই অসমতে আমাৰ তৃণমূল কংগ্ৰেছ বিভিন্ন সমষ্টিত ৰাইজে এতিয়া বুজি পাইছে। দেখা যায় সেইটো ভোটাৰে সহ্য কৰিব পৰা নাইকিয়া, সেইটো বিশ্বাসঘাতকতা হৈছে। গতিকে সেইকাৰণে সেই দলবিলাকৰ প্ৰতি ৰাইজৰ এতিয়া আস্থা নোহোৱা হৈছে। আজি যে ময়ো কংগ্ৰেছত আছিলোঁ, আপোনালোকে জানে, ময়ো ওলাই আহিছোঁ বা বহুত মানুহ ওলাই আহিছে। এতিয়া কংগ্ৰেছৰ ওপৰত সেইকাৰণেই মানুহৰ আস্থাটো নাইকিয়া। ৰাইজৰ দল জাতীয় পৰিষদৰ কথাটো চাওক, এইটো হৈছে এটা অতি লিমিটেড এৰিয়াৰ আঞ্চলিক দল। আজি ৰাইজৰ দলো সমগ্ৰ অসমব্যাপী নাই, পাৰ্টিকুলাৰ এটুকুৰা দুটুকুৰা ঠাইত কিছু মানুহ, বা জাতীয় পৰিষদো সমগ্ৰ অসমব্যাপী নাই। গতিকে তেওঁলোককো ৰাইজে সম্পূৰ্ণৰূপে আস্থাত ল'ব পৰা নাই। এইকাৰণেই যে বিজেপিৰ লগত তেওঁলোকে যুঁজিব নোৱাৰে অকলে, কাৰণ তেওঁলোকৰ শক্তিটো যিটো ক্ষুদ্ৰ, সেইটোৰে ইমান ডাঙৰ বিজেপিক পৰাভূত কৰিব নোৱাৰে। সেইকাৰণে ৰাইজে যেনেকৈ আমাৰ গাঁৱলীয়া ভাষাত কয় যে বৰগছৰ তলত আশ্ৰয় ল'ব লাগে, সেইকাৰণে ৰাইজে তৃণমূলক বিচাৰিছে। মিত্ৰজোঁটৰ যিটো গঠবন্ধনটো অতি দৰকাৰী, এইটো কৰিবই লাগিব। কাৰণ মিত্ৰজোঁট যদি নহয়, গোটেই বিৰোধী যদি একত্ৰিত নহয়, তেতিয়াহ'লে বিজেপিক কেতিয়াও পৰাভূত কৰিব নোৱাৰে। এই যোগদান সভাখনতে আমাক টেলিফোন তেওঁলোকে কোৱা মতে এইটো চলিছে, এইটো চবতে চলাইছে বিজেপিয়ে। কাৰণ তেওঁলোকৰ উন্নয়ন নাই, তেওঁলোকৰ গোটেই ফাঁকিবাজ। তেওঁলোকে ভাবিছে আমি ভয় ভাবুকি আৰু টকা পইচাৰে, কাৰণ ঘৰে ঘৰে টকা বিতৰণ কৰা, মদ মাংস বিতৰণ কৰা, এইবিলাক পলিচিৰে তেওঁলোকে ভাবিছে সদায় আমি এনেকেই জিকি থাকিম, ভয় ভাবুকি। কিন্তু তেওঁলোকে এইটো কথা অনুভৱ কৰা নাই যে মানুহক আপুনি মূৰ্খ কিছুদিনৰ কাৰণেহে বনাই ৰাখিব পাৰিব, চিৰদিনৰ কাৰণে আপুনি মানুহক মূৰ্খ বনাব নোৱাৰে। আপুনি মোক বিশ্বাসঘাতক, মই যদি বিজেপিলৈ গ'লোহেঁতেন তেতিয়া মোক বিশ্বাসঘাতক ক'লেহেঁতেন। মইতো বিশ্বাস ভংগ কৰা নাই। মই বিৰোধীতেহে আহিছোঁ। মইতো ইচ্ছা কৰা হ'লে মই গৈ বিজেপিত গৈ ডাঙৰ পদবী লৈ পেলাই মই মহাসুখে থাকিব পাৰিলোঁ। ৰাজ্যসভাত পাছদিনাই তৃণমূলৰ জোৰজা চলিছিল বুলি গুজব ওলাইছিল। নহয়, পাছদিনাই মই নাই যোৱা, মই তাৰ দুমাহৰ পিছত গৈছোঁ। কিন্তু কথাটো হৈছে কি, এইটো হয় যেতিয়া মই দেখিলোঁ যে মই নিজে কনভিন্স হ'লোঁ, যে মোৰ চকুৰ আগত দেখি আছোঁ মই যিটো পাৰ্টি, যে মই 5 বছৰ সভাপতি আছিলোঁ, মোৰ সোঁৱে বাৱে এই পাৰ্টিটোত মোৰ সহকৰ্মী নেতাসকলে কি কৰি আছে, সকলোৱে যেতিয়া বিজেপিৰ লগত ভিতৰুৱাকৈ গোপন মিতিৰালি কৰি থাকে, তেতিয়া মই নিজে ভাবিলোঁ এইটো দলৰ যোগেদি মই কেতিয়াও বিজেপিক ৰুধিব মই নোৱাৰোঁ। গতিকে মই বিজেপিৰ লগত যুঁজ কৰিব পৰা এটা দল মই বাছি ল'লোঁ। মই ইচ্ছা কৰা হ'লে মই বিজেপিত যাব পাৰিলোঁহেঁতেন। তেওঁলোক আপোনাৰ এইটো গোটেইটো AIUDF কওক বা যিয়েই, তেওঁলোকেও গোটেইখন নাটক কৰি আছে। এখন নাটকেই চলি আছে, কাৰণ আমি চব দেখোঁ ডাইলগবিলাক খালী বেলেগ, কিন্তু এখন নাটক। মানুহক তেওঁলোকে সংখ্যালঘু মানুহক বদৰুদ্দিন আজমলে পণবন্দী কৰি ৰাখিব খুজিছে তেওঁৰ নিজৰ স্বাৰ্থত, কিন্তু এতিয়া সংখ্যালঘু মানুহেও বুজি পাইছে বদৰুদ্দিন আজমলৰ গোটেই চক্ৰান্তবিলাক। গতিকে এতিয়া সংখ্যালঘু। দেৰগাঁৱৰ পৰা চাহিল আহমেদৰ ৰিপৰ্ট, নিজা খবৰ।